ঐ কলিজা মোক ভাল পাবি নেকি কেইটামান পইচা ধাৰলে দিবি নেকি কিয় ভিখাৰী হয় নেকি हेलो को हेलो बुरा ये बड़ी अच्छी बात कही है তোৰ ছোৱালীক মই ধৰি আনি পেলাই জেলত সোমাই থৈছিহি জলদি আহি পেলাই তোৰ ছোৱালীক নেহি अच्छा ये बाबूराव का स्टाइल है মোৰ গাৰ্লফ্ৰেণ্ডক ধৰি আনিব তই ক'ত অকাত পালি এই বুঢ়া অকাতৰ কথা ক'ব এক বস্তা নাক ভাঙি ৰমেন চকিদাৰ কক বুঢ়া এই গাৰ্লফ্ৰেণ্ডক ফোন লগা জলদি কৰিছো বুঢ়া मुझे कुछ दिखाई नहीं दे रहा माँ ঐ টপা তোৰ গাৰ্লফ্ৰেণ্ডৰ নম্বৰ ক अभी बदत है भाई अभी बदत है *100 হেল্ল' হেল্ল' এই বুঢ়াৰ লগত কথা পাতচোন ডাৰ্লিং তোৰ আগৰ স্কুলৰ 7 নম্বৰ বয়ফ্ৰেণ্ডে কৈ আছে তোৰ মতাই দেখোন মোৰ গাৰ্লফ্ৰেণ্ডক ধৰি আনি পেলাই জেলত সোমাই থৈছে এইটো কি চক্কৰ और अभी तो रुको क्लाइमैक्स अभी बाकी ফোন দে কুকুৰক ল তোৰ মাইকী লগত কথা পাত তই ঘৰত আছোন তোক তাৰপিছত দি আছো মই মা কসম মই হলো অমিতাভ বচ্চন आप कहाँ थे ज्ञानी बाबा মই মোৰ শহুবুঢ়াক মেগী খাম বুলি 10 টকা এটা খুজিছিলো কিন্তু যিডালহে শহুবুঢ়া পালো যিডালহে লোভিয়া বুঢ়া ঐ বুঢ়া কোনো মই আপুনি হালে বাট চাই আছিলো ये कार्ड देने के लिए अबे जल्दी बोल कल सुबह पनवेल निकलना আপোনাৰ লৰাই आपके नाम से ফ্ৰী মদৰ দোকানকে খুলি দিলে ডাৰ্লিং 500 টকা এটা আছে যদি ফোন পে কৰি দিবিচোন কি কৰিব মানে ফ্লিপকাৰ্টৰ পৰা আইফোন 15 প্ৰ এটা অৰ্ডাৰ কৰিছো চলা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছো অৰিজিনেল ফাৰ্ষ্ট ক্লাছ 1500 টকা এই কোন এৰে বৰ্ডটো এটো চশমা মইতো ইনভাইটো কৰা নাছিল মই গেট পাৰ হৈ পেলাই মানে গুছি क्या रे भिक मंगिया খাবলৈ ইয়াত এতিয়া মই ইয়াত পুৰা দবাই খাম মানে মই ইয়াত খাব পাম বুলি ঘৰটো খাই আহা নাই মইতো 5-6 মান তিল পিঠা পকেটতে ভৰাই यार मैं इतना सुंदर क्यों हूँ এতিয়া ঘৰত গৈ পেলাই খামগৈ আজি গা ধুই একদম ফ্ৰেছ হৈছে এই অকণ জুমটো কম কৰ কালি মই নতুন জোতা পিন্ধাতে সবাই দেখিব লাগিব নমস্কাৰ নমস্কাৰ বাইদেউসকল খাব নাপাম বুলি আগতে বহি আছে ছাৰ নমস্কাৰ ছাৰ খান নমস্কাৰ বুঢ়া আৰু তই দাড়িটো কাটিবি দেই कुछ भी মোৰ পাপাৰ কেইজনী গাৰ্লফ্ৰেণ্ড বেছি নহয় 10 জনীতকৈতো ওপৰতে আছে अभी तो आओगे ना अरे कहाँ মই তামিলনাডু লেট্ৰিন চাফা কৰা কাম লৈছো আজি মই গেলামুলা খাই পেলাই হাগিব আহিছো মিছেছ মুস্কানৰ ঘৰত तुम्हें शर्म है कुछ নমস্কাৰ বাইদেউ মাই গড চেণ্ডেল চুৰ কি আপুনি আমাৰ হাৰপিক খাব খুজিব जरूर पर कैसे মাত্ৰ এটা প্ৰশ্ন ক তই সদায় কথা ক পথাৰত সদায় হাগো মই আৰে ডাৰ্লিং হাগিবৰ কাৰণে পথাৰত নহয় লেট্ৰিনত যাব লাগে কিন্তু তোৰ গিৰেৰে চব শিখৰ খাই পিট পেলাই ধৰিছে লেট্ৰিন সদায় ৰাতিপুৱা তোৰ মতাক খুৱাবি হাৰপিক টেনন হাগিব একদম চাফা চাফা আজিৰ পৰা তই মোৰ বয়ফ্ৰেণ্ড এই যিহেতু পতালো এতিয়া গৈ আছো আপোনাক পতাব হেল্ল' ফ্লিপকাৰ্টৰ মানুহ জলদি ইলেকশ্যন 4টা জাঙিয়া ঐ কুকুৰ কি জাঙিয়া কিনিবি তেনেহ'লে মোৰ দোকানৰ পৰা কিনিবি কাৰণ মোৰ দোকানৰ পৰা কিনিলে এটা জাঙিয়া লগত এটা জাঙিয়া ফ্ৰী পাবি তই रुको जरा মই তোৰ দোকানৰ পৰা জাঙিয়া নিকিনো লাক্স কজি বুজিলি নে যোনে মোৰ পৰা জাঙিয়া কিনিব उसे ही जीने का हक है कुछ भी और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर जितनी हवस निकालनी है उतनी हवस निकालो मुझे नहीं पता बस क्लिक हो जाना चाहिए আজি ভিডিঅ' নিৰ্মাণ আছিল যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু যোনসকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেখেতসকলে মানে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ নেক্সট ডাবিঙতে লগ পাই আছোঁ বাই বাই